হাই গাইছ, তো আজি ওলালোঁ এটা বিশেষ কামৰ কাৰণে। তো বলক আমি যাওঁ, দেখুৱাম আজি বিশেষ এটা কামৰ কাৰণে যাম। তো এইটো মোৰ মন না, এইটো তো লৈ লৈছোঁ এইটো, আৰু এইটো দা অ'কে। তো এতিয়া যাম আজি। তো গৈ আছোঁ আমি এতিয়া, তো গৈ আছোঁ। দুৱাৰখন খোলা হৈ গ'ল, তো ওলাইছোঁ মই ঘৰৰ পৰা এতিয়া বৰ্তমান। তো যাম, আমাৰ লগত দেখাম। এটা বিশেষ কামৰ কাৰণে গৈ আছোঁ আজি। হ'ল অঁ পইচাটো অ'কে। অঁ আমাৰ এইখন গাড়ীখন আমি আজি যাম। তুমি এখন ধৰ, ধৰ মোবাইলটো ধৰ। মোবাইলত আমি যাব ওলালোঁ। ই আমাৰ পৱন সিং ঘাটোৱা সজা হৈ গৈছে। আমি যাম এতিয়া আকৌ। তো গৈ আছোঁ আমাৰ গাড়ীখন এতিয়া ষ্টাৰ্ট হৈছে, ষ্টাৰ্ট হৈ ওলাই আহিছে। ফেষ্টিভেল আছে তোমাৰ 26 জানুৱাৰী 2020। তো কামিং চুন, বেছি দিন নাই আৰু। কিবা তো গৈ আছোঁ ওখৰা মোখৰা ৰাস্তা, পাহাৰে আমি এতিয়া কিলিংগলৈ গৈ আছোঁ ন। ৰাস্তাটো সুন্দৰ লাগিছে, খুব সুন্দৰ ৰাস্তা। আজি আমি যোৱাৰ কাৰণে মাহ কাটিব গৈ আছোঁ। তই ক'ত গৈ আছোঁ? গৈ আছোঁ আৰু পিছফালে দেখাই দিয়ে, পিছফালে ক'ব নহয় এইকেইটা। তো কিয় গৈ আছোঁ আমি? অঁ মজা, সুন্দৰ। তো গৈ আছোঁ, দেখুৱাই যাম পৰিৱেশ। সেয়া পাহাৰবিলাক কাটি কাটি ধ্বংস কৰি পেলাইছে। আৰু মাটি কাম কৰা মানে এইকেইটাই মানুহকেইটা, এই মানুহকেইটাই পাহাৰ কাটি কাটি ধ্বংস কৰা মানুহকেইটা, এইকেইটা খুব সুন্দৰ হাঁহি দিয়া। নদীখন এইখন দেখা হৈছে। গৈ আছোঁ, মানুহবিলাক এয়া গাড়ীত পাই গ'লোঁ। সেই পাছফালে মানুহ আছে, আমি ভবাই নাছিলোঁ তাত ভিতৰত যে মানুহ থাকিব। তোক গৈ আছোঁ। তো মাংসটো লৈছোঁ, এতিয়া গাহৰি নহয়, ব্ৰইলাৰ। তো ভাবিছিলোঁ গাহৰি আনিব, কিন্তু ব্ৰইলাৰে লৈছে। এইফালে পথাৰ আছে, গম পোৱা নাই আমি, চাওঁ জানো। পৰিৱেশটো চা, খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। ডুং এটা আহি আছে দেই, ইমান পাহাৰৰ মাজত দেখাম ভালকৈ আমাৰ পৰিৱেশ। চাকৰি পাহাৰৰ মাজত এই আহি পালোঁ আমি। এতিয়া বাঁহ কাটিম, সেইফালে ঘৰ আছে।
পাছফালে মানুহবিলাক আহি আছে দেখা পাইছে এতিয়া বাঁহ কাটিবৰ কাৰণে দেখিব কি বস্তু দেখাই দিয়া অ' মাই গড লাখো বাকো দেখা পাইছ ভাল লাগিছে কিবা এটা গোন্ধাইছে ধেত আছে গৈ আছো তাৰ কিবা আৰু গৈ আছো তো আমি ভেলাঘৰ বাঁহ কাটিব আহিছোঁ তো ভেলাঘৰ ভাত খাবৰ কাৰণে হাতী চাতি ওলাই নেকি ইয়াত অ' মাই গড আমাৰ ল'ৰাবিলাকে বাঁহ কাটিছে তো আমিও কাটিম এই পাহাৰত বাঁহ কাটি গৈছোঁ অঁ 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 ভেলাঘৰৰ কাৰণে অলপ কৈ দিয়া ভেলাঘৰটো আমাৰ জুলুলি মেলাৰ লগত আৰু ভেলাঘৰ পৰম্পৰাভাৱেতো আমি বাঁহ কাটিব আহিছোঁ উপায় নাই তো বহুত ভাল লাগিছে বহুত কষ্ট কৰিছে দেখা পাইছে ৰাস্তাটো বেয়া তো দেখুৱাম আৰু ইমান ওপৰত তো এইটো বাঁহ কাটি চবে তো মোক আকৌ পিছত ভিডিঅ' পাই আছে কাটি ভিডিঅ' এই আমাৰ পালে গছৰ ওপৰত দিছে ওলাইছে না এই যে বাঁহ কাটি গছৰ ওপৰত ভাল লাগিছে বাঁহ কাটি আছোঁ বহুত তো আমাৰ এতিয়া চেল্ফি ষ্টিক এডাল বাঁহে বনাই লৈছোঁ তো বাঁহ চাহ কাটি গ'ল বাঁহ চাহ কাটি গ'ল আমাৰ এইবিলাক মানুহবিলাক লগতে বাঁহ কাটিব আহিছোঁ মানুহ হৈ গ'ল আমাৰ এতিয়া বাঁহ কাটি আমি গাড়ী উঠাম আৰু আকৌ মাংস বনাই আছে আকৌ যাম গৈ আছোঁ সেই আমাৰ পাছফালে বাঁহ বান্ধি আছে এই ধুনীয়া খাই কৈ দিয়া মজা সুন্দৰ অঁ মাংস বনাই আছে আমি গৈ আছোঁ এতিয়া মাংস বনাই আছে চুঙাত কিবা বহি আছে Oh baby, I wanted you to be here inside my